নমস্কাৰ, আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু এতিয়া মই গৈ আছোঁ ডিব্ৰুগড় চিটিত লটাৰী খেল এখন হ'বলৈ গৈ আছে। আৰু আজি এক অন্য ধৰণৰ ভিডিঅ' বনাম বুলি ভাবিলোঁ। আজি যি লটাৰী খেল, এতিয়া মই আপোনালোকক গৈ দেখাম যে কেনেকুৱা ধৰণৰ তাত লিগেল খেলবোৰ হৈ থাকে ডিব্ৰুগড় চিৰিং চাপৰিত। আৰু দীপাৱলী উপলক্ষে খেল খেলাইছে। তো ইয়াৰে পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো। আৰু আপোনালোক গৈ এতিয়া চিৰিং চাপৰি দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, আৰু বৰ্তমান উপস্থিত আছোঁ চিৰিং চাপৰি। যি আপোনালোকক উপহাৰ কুপনৰ খেল এটা আছে, আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো অলপ ইউনিক হ'ব গৈ আছে, আপোনালোকক দেখাম এই ভিডিঅ'ৰ যোগেদি আৰু কেনেকৈ ধৰণৰ খেল হয়। আৰু ইয়াত প্ৰত্যেক বছৰে তেওঁলোকে পাতি থাকে। আৰু বৰ্তমান মই উপস্থিত অংকলৰ লগত দুই এষাৰ কথা পাতি, এওঁ কমিটিৰ সভাপতি হয়। আৰু এওঁৰ পৰা দুই এষাৰ জানিব বিচাৰিম মই। আংকুল, আপোনালোক প্ৰথমতে দীপাৱলীটাৰ শুভেচ্ছা যাচিলোঁ। তোমাৰো শুভেচ্ছা থাকিল। আৰু আজি আপোনাক দুই এষাৰ এই খেলখনৰ বিষয়ে জানিব বিচাৰিম। যিহেতু মৰল সংঘৰ ডিব্ৰুগড় আৰু দীপাৱলীৰ উপলক্ষে আপোনালোকে উপহাৰ কুপন খেল এখন পাতিব লৈছে। আৰু এই খেলখন কেনেকৈ আপোনালোকে আয়োজন কৰিছে অকণমান জানিব বিচাৰিম। আমি আমাৰ জিঅ'টিমল ক্লাবৰ জন্মদিনৰ সংগতি ৰাখি 1983 পৰাই আমি এই দীপাৱলীৰ লগত সংগতি ৰাখি আমি উপহাৰ কুপন খেলটি পাতি আহিছোঁ। আৰু বৰ্তমান আজি প্ৰায় মাজতে ক'ভিডৰ কাৰণে দুবছৰমান হোৱা নাছিলে, অলমষ্ট 83ৰ পৰা আমি কণ্টিনিউৱাছ পাতি আহিছোঁ। গতিকে 17-22 প্ৰায় 35 বছৰ আমি এই উপহাৰ কুপনৰ খেল পাতি আহিছোঁ। আমি জিঅ'টিমল সংঘ এটা ডিব্ৰুগড় অগ্ৰণী ক্লাব, মই তাৰে সভাপতি। আৰু আজিও আমাৰ উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত হ'ব। তাৰ লগতে আমাৰ বৰ্তমান ফান ফেয়াৰ চলি আছে। আৰু এই খেলখন আমি 9 বজাৰ লগে লগে আমাৰ খেলো অনুষ্ঠিত কৰিম, উপহাৰ কুপনৰ খেল। তাৰ আগতে আমাৰ এটা সংগীতানুষ্ঠান আছে, সংগীতানুষ্ঠানত বিশিষ্ট অতিথিসকলে গান বাজনা কৰিব। গতিকে দীপাৱলীৰ এই শুভক্ষণত আপোনালোক সকলোকে মোৰ জিঅ'টিমল সংঘৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ। জনালে আৰু আংকুলক ধন্যবাদ জনালো। আৰু বৰ্তমান মই এতিয়া দেখাম যিসমূহ উপহাৰ আছে। আৰু উপহাৰখিনিনো কেনেকুৱা ধৰণৰ বহুত ভাল ভাল উপহাৰ তেওঁলোকে আয়োজন কৰিছে উপহাৰসমূহ দিবৰ কাৰণে। তো অকণমান চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে। তো বলক উপহাৰখিনি দেখাওঁ। আৰু এয়া আংকুলে আমাক প্ৰাইজখিনি দেখাব। আংকুল, এফালৰ পৰা আপুনি কৈ যাবচোন কি প্ৰাইজ হয়। আমাৰ প্ৰথম পুৰস্কাৰ আছে এখন মাৰুতি K10 হয়, দেখিছে একদম ব্ৰেণ্ড নিউ দেখিছে আপোনালোকে। যিহেতু আমি উপহাৰ কুপনৰ খেলৰহে ভিডিঅ' কৰিব আহিছোঁ, গতিকে পুৰস্কাৰ এয়া মাৰুতি K10 আৰু ছেকেণ্ড পুৰস্কাৰ আছে মটৰচাইকেল গ্লেমাৰ। এখন বাইক আছে ইয়াত দেখিছে। আৰু দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰখিনি অকণমান বেলেগ জেগাত ৰখা হৈছে, সেইখিনিও আপোনালোক দেখাই আছোঁ। আৰু এইখন হ'ল থাৰ্ড পুৰস্কাৰ দেখিছে, ফ্ৰিজ এখন, ৰেফ্ৰিজাৰেটৰ। আৰু ফৰ্থ পুৰস্কাৰ আছে এখন এটা 32 ইঞ্চি যি LCD টিভি। আৰু কি কোম্পানীৰ হয়? তোচিবা কোম্পানীৰ। আচ্ছা, ত' এইখিনি পুৰস্কাৰ। আৰু হ'বলৈ গৈ আছে 10টা বজাৰ পৰা আৰম্ভ। আপোনাক কৈ দিম। ভাল লাগিছে, ময়ো যিহেতু টিকেট লৈছোঁ। আৰু খেলখন যাতে সুকলমে সম্পন্ন হয় তাৰে কামনা কৰিলোঁ। থেংক ইউ।
আৰু অল দ্য বেষ্ট ফৰ ইয়ৰ আপোনালোকে আপোনালোকৰ এই খেলখনৰ বিষয়ে মই আগতীয়াকৈ এইবাৰ জনাব নোৱাৰিলোঁ ৰাইজক। অহা বছৰকৈ নিশ্চয়কৈ চেষ্টা কৰিম আগতীয়াকৈ সকলোকে জনাবৰ কাৰণে। আৰু প্ৰত্যেক বছৰে খেলখন হয় বুলি মই জানো, আৰু খুব ভালকৈ এওঁলোকে খেলা খেলটো। ইয়াত কোনো মানে আপোনালোকে চিন্তা কৰিবলৈ একোৱেই নাথাকে। ক্ৰিকেট হ'লে যাৰ সৌভাগ্য ফুলিব আপোনালোকে নিশ্চয়কৈ এই পুৰস্কাৰসমূহ পাবলৈ সক্ষম হ'ব। গতিকে মই অহা বছৰলৈ আপোনালোকক কথা দিছোঁ যে আগতীয়াকৈ আপোনালোক খেলখনৰ বিষয়ে জনাম। তো এইখিনি কৈ ভিডিঅ'টো আগলৈ আৰু যিসমূহ খেল হ'বলৈ গৈ আছে আপোনালোক দেখাই থাকিম, আপোনালোকে চাই থাকিব। ধন্যবাদ। ধন্যবাদ। আৰু এইফালে টিকেট বিক্ৰী হৈ আছে। এতিয়া সময় হৈছে 8:30 আৰু 1 ঘণ্টা আছে খেলসমূহ হ'বলৈ। এতিয়ালৈকে টিকেট ৰাইজে লৈ আছে। মাজতে এনেকৈ টিকেট ক্ৰয় কৰি আছে আৰু খেলখন হ'বলৈ গৈ আছে আৰু বেছিখন নাই। আৰু লাষ্ট কেইটা সময়লৈকে বিকি আছে আপোনালোকে টিকেট? ঠিক আছে। আৰু ইয়াৰে মাজতে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে। ইয়াত লটাৰী খেলৰ মাজতে সকলো আহি লোৱা ৰাইজ যেতিয়া একত্ৰিত হ'ব, তাৰপিছতে খেলখন খেলাব তেওঁলোকে। 9টাৰ পিছতে আৰম্ভ হ'ব বুলি কৈছে। তো ব'লক অকণমান গীতৰ আনন্দ লওঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। अरे
বন্ধুসকল চাই আছে সকলোৱে ইয়াত বহি দেখিছে আনন্দ উপভোগ কৰি আছে লোকেল ছিংগাৰৰ যি গীত পৰিৱেশন ডিব্ৰুগড়ৰে হয় এওঁ যি ছিংগাৰজন গান গাই আছে আৰু এইফালে দেখিছে খেল হৈ আছে উপহাৰ ইয়াত চবেই পাইছে টিকেট চৰিটো আপোনাৰ হেৰি হয় চকৰি বুলি কয় ইয়াক আৰু চবেই ইয়াত গিফ্ট আইটেমবিলাক পাই আছে যি যেনে খেলিছে এয়া দেখিছে দিৱালীত আৰু জানে সকলোৱে অলপ চলপ এইবিলাক এনজয় কৰে আৰু তো তাকে আপোনালোক দেখাই আছোঁ আৰু এইখন হ'ল মেইন যি অফিচ বনাইছে লটাৰী খেলৰ সকলোৱে যি গৈ আছে লটাৰী খেল আৰু বৰ্তমান এতিয়া আৰু সময় আছে 1.5 ঘণ্টা 2 ঘণ্টা তো তাকে আপোনালোকক এয়া দেখাই আছোঁ টিকেট বিক্ৰীৰ দৃশ্য আৰু সকলোৱে ধুমধামকৈ লৈ আছে আৰু এয়াই শেষ মুহূৰ্ত চবে টিকেট মানে লৈ লোৱাৰ পিছত বা টিকেট বিক্ৰী ক্ল'জ কৰাৰ পিছতে আৰম্ভ কৰা হ'ব তো তাৰে মাজতে আপোনালোকক দেখাই আছোঁ আৰু দুটামান গান চাই লওঁ তাৰপিছত গৈ থাকিম আমি ডিব্ৰুগড় যি টাউনৰ মাজত কালীবাৰীত আৰু কালীবাৰীত গৈ আপোনালোকক কালী পূজাৰ কিছু দৃশ্য দেখাম কালীবাৰীৰ পৰা তো চাই থাকক আৰু এইজন বন্ধুসকল এখেতক দেখিছে যিজন ষ্টেজত পাৰফৰ্ম কৰি আছে এখেত হ'ল AMCৰ এজন চিকিৎসক বিশেষজ্ঞ আৰু তেওঁ এটা গান গাবলৈ ইচ্ছুক গতিকে তেওঁৰ গানটো শুনোৱা হওক मैं कोई ऐसा गीत गाऊं कि यार तू
হেপী দিৱালী বহুত ভাল লাগিলে আপোনাৰ গানটো ধন্যবাদ আছোঁ এতিয়া কালিবাৰী ডিব্ৰুগড় যি ডেইলী বজাৰৰ কাষত আৰু পূজা চামগৈ বুলি ভাবিলোঁ আপোনালোকক দেখাওঁ তো চাই থাকিব এয়া সোমাই আহিলোঁ মই ভিতৰলৈ আৰু দেখিছে সমাগম ভিতৰত বহুত মানুহ সমাগম হৈ আছে বলক ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ তো চাই থাকক আৰু বিশেষকৈ ডিব্ৰুগড় এই কালিবাৰীৰ যি কালী পূজা বহুত পুৰণি দিনৰ পৰা কৰা হয় বুলি জানিব পাৰিছোঁ আৰু এই কালী পূজা ভাগ অগণ্য মানে লোকৰ ভিৰ হয় আৰু আপোনালোকে দেখিব পাৰিছে অশেষ আটক ধুনীয়াকৈ সজোৱা হৈছে আৰু তো এয়া ওলাই আহিলোঁ বজাৰ ভিতৰৰ পৰা আৰু কালী পূজা চাই আহিলোঁ খুবেই ভাল লাগিলে আৰু ভিৰ হৈছে তো আকৌ আহি পাইছোঁহি লটাৰী খেল হৈ আছে তো অকণমান আধা দেৰি হৈ গ'ল আৰু খেলখন সম্পূৰ্ণ হৈ গ'ল দুঃখিত আপোনালোকক খেলখন দেখাব নোৱাৰিলোঁ তো এয়া হ'ল ৰিজাল্ট চাই লওক আৰু মই লৈছিলোঁ 5খনমান টিকেট কিন্তু এটাও নুফুটিলে কপাল বেয়া তো চাই লওক আপোনালোকৰো ফুটিব পাৰে কেনেবাকৈ যদি ফুটিছে তেন্তে কমেণ্ট কৰিব ভিডিঅ'ত ক'ৰ পৰা পাইছে আৰু আপোনাৰ নামটো কি হয় কোনটো পুৰস্কাৰ পাইছে যিহেতু মই খেলখন সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু লগ পাম এটা নতুন ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় কমেণ্টৰ যোগেদি জনাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ইমানে জনালোঁ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ বিদায় দিয়ক ধন্যবাদ।